KSC গঠন হোৱাৰ লগে লগে আমাক এক দায়িত্ব অৰ্পণ কৰিছে, গুৰু দায়িত্ব আমাৰ। আৰু এই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে আৰু নিপুণভাৱে কাম কৰাৰ কাৰণে আমি চেষ্টা চলাম। কাৰণ ৰাইজে বহু আশা কৰিছে KSCৰ জৰিয়তে কোচ ৰাজবংশীসকলৰ আৰ্থ সামাজিক ৰাজনৈতিক শৈক্ষিক দিশত যিখিনি বহু কৰণীয় কাম আছে সেইখিনি কাম কৰাৰ কাৰণে দৃঢ় প্ৰকল্প ল'ম। আৰু তাত থকা KSCত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক একেলগে একত্ৰিত কৰি আমি আগবাঢ়িম। ৰাইজৰ কাৰণে প্ৰথম পদক্ষেপ হ'ব আমাৰ KSCত থকা শৈক্ষিক দিশটো আৰু তাত থকা কোচ ৰাজবংশীসকল আমাৰ এক পৰিকল্পনা হ'ব যে আমি কৰ্মমুখী হ'ব লাগিব। আমাৰ ভৱিষ্যত কি? মূল কথাটো হ'ল কৰ্ম আমি কেনেকৈ কৰিম, আৰ্থক উন্নতি জনমূৰি আয় আমাৰ কেনেকৈ আহিব, শিক্ষাৰ মানদণ্ড আমি গুণগত মানদণ্ড কেনেকৈ কৰি তুলিম। প্ৰথম কামটোৱে হ'ব কৰ্মমুখীৰ জৰিয়তে আদৰ্শৱান আমি মানুহ হ'ব লাগিব। আৰু আমাৰ মূল উদ্দেশ্য হ'ব যিখন আমাৰ KSC হ'ব সেই KSC যিমানখন স্বায়ত্ত শাসন আছে তাৰে ভিতৰতে KSCখন এখন মডেল কেনেকৈ কৰিব পৰা যায় সেইটো আমাৰ এখন নাই। আমাৰ কোচ ৰাজবংশীসকলৰ আমাৰ 20টা আমাৰ ৰিজাৰ্ভেশ্যন আছে আৰু বাকী 5টাৰ কাৰণে মহিলা আৰু বাকী 5টা অপেন হ'ব। কিন্তু আমি তাত থকা বিভিন্ন জাতি জনগোষ্ঠীসকলক লগত লৈ যিটো কাম কৰিম, পৰৱৰ্তী সময়ত আমি অসম চৰকাৰক পুনৰবাৰ দাবী জনাম তাত থকা বিভিন্ন জনগোষ্ঠীৰ মানুহখিনিক মানে সমষ্টি নিৰ্ধাৰণ কৰাৰ কাৰণে আমি এক সংকল্প ল'ম। যিহেতু আমি ৰাজনৈতিকভাৱে কোচ ৰাজবংশীসকলে আৰ্থিকভাৱে ৰাজনৈতিকভাৱে বহুত পিছপৰা আৰু আমাৰ কমতাপুৰৰ যি দাবী সেই দাবী আমাৰ থাকিবই। চৰকাৰে বাধ্য, এইখিনি চৰকাৰে আমাক এটা কথা কৈছে যে কোচ ৰাজবংশীসকলক আমাক মান্যতা দিছে, যি আমাৰ ভূমি, যে আমাৰ ঐতিহাসিক যে কোচ ৰাজবংশীৰ ভূমি আছিল সেইটো তেওঁলোকে স্বীকাৰ কৰিছে, সেইটো মান্যতা দিছে। এতিয়া কথা হ'ল এই বিষয়বস্তুটো যিহেতু মই এতিয়া KSCত আহিলোঁ, ৰাজনৈতিকভাৱে এটা ডেভেলপক মোক দায়িত্ব দিছে, সেইখিনি কৰাই যাম। কিন্তু বাকীখিনি পৰৱৰ্তী সময়ত আক্ৰাসুৱে বিশেষ ভূমিকা ল'ব আৰু অনাগত দিনত আক্ৰাসুৰ লগত বিভিন্ন কথাবিলাক আলোচনা বিলোচনা কৰি কোচ ৰাজবংশীসকলৰ যি জাতীয় সমস্যা সেই সমস্যাসকলৰ লগত আমি সদায় একেলগে কাম কৰিম বুলি আমি ভাবিছোঁ। हारिराव बासियालासे राजखान्थि रांखान्थि अरायबो उदां आरो सैथो खौरां नोंथांजों लोगोसे बड'लेण्ड बुब्लिखौ फल' खालाम।